লাগেজ টাগেজ লৈ আমি দুইটাই চেলং ষ্টেচন আহি পালোঁ। এয়া মোৰ লগত আছে দাস, দুজনে আহিছোঁ। ইয়াৰ পৰা আমাৰ ট্ৰেইন আছে, ডাইৰেক্ট ট্ৰেইন একেবাৰে নিউ বঙাইগাঁওক লৈ। গতিকে আহি পালোঁ ষ্টেচন। বাকীখিনি জেগা আমি তাৰ পৰা বাছত আহিলোঁ, বাছত আহি চেলঙত নামিলোঁ আৰু ইয়াৰ পৰা আমাৰ ট্ৰেইন আছে। আমাৰ ট্ৰেইন আছে 6:45 ট্ৰেইন আছে। গতিকে আমি আহি পালোঁ এতিয়া 4টা বজাতে আহি পালোঁ ষ্টেচন। গতিকে কিছু টাইমটো ৱেইট কৰিব লাগিব। গতিকে আমি দুইটাই ৱেইটিং হলত বহিম এইখিনি সময়। আৰু ইয়াতে মই আগতে 3 বছৰ আছিলোঁ। এইটো ষ্টেচনৰ পৰাই ঘৰত অহা যোৱা কৰিছিলোঁ। 2 ঘণ্টা টাইম আছে হাতত, কি কৰিবি? ৱেইটিং হলত বহিবি না? আমাৰ হাতত 2 ঘণ্টা টাইম আছে। গতিকে ৱেইটিং হলত বহিব লাগিব বঢ়িয়াকৈ। AC ৱেইটিং হল কৰিছে, অলপ চাব ইফালে ইফালে। আমাৰ ট্ৰেইন আধা ঘণ্টা লেট, সেইকাৰণে গোটেই বহি ইয়াতে চাহ খাই আছোঁ। চাহ খাই আছোঁ। আমাৰ ট্ৰেইন আহি পালে পিছফালে এইখন। এতিয়া ট্ৰেইনত গৈ বঢ়িয়াকৈ ধুনীয়াকৈ বহি লওঁ। লাষ্ট আমি উঠিছোঁ B2 আমাৰ কোচ নম্বৰ। B2 ধুনীয়াকৈ আমি উঠাই বহি লওঁ। গৈ আছোঁ এতিয়া খোজকাঢ়ি। দাস এইটোৱেই না 9:12। আমি ট্ৰেইনত উঠিলোঁ আৰু দুইটাই ধুনীয়াকৈ ইয়াতে বহিছোঁ। এতিয়া নাস্তা কৰিম, কৰি পেলাই বহি থাকিম আৰু 2 দিন। ট্ৰেইনত নাস্তা খেলিলে এই পুৰি চব্জি খাই যাই থাকিম আৰু এতিয়া 2 দিন ট্ৰেইনত কাটিব লাগিব। গতিকে কি কৰিব এতিয়া, ট্ৰেইনত ধুনীয়াকৈ অলপ শুই লওঁ। হৈ লৈছোঁ এনেকৈ আৰু দাসো কাষত শুই আছে এনেকৈ। দাসো শুই আছে, ময়ো শুই আছোঁ এনেকৈ। এতিয়া অলপ সময় শুওঁ। দাস ৰাতি খানা কি অৰ্ডাৰ কৰা হ'ব? হে ৰাতি কি অৰ্ডাৰ কৰা হ'ব? মাংস কৰোঁ নেকি? মাংস ভাল নহয়, ভেজে খাব লাগিব ৰাতি। আবেলিৰ চাহ অৰ্ডাৰ কৰিলোঁ, লগত আছে কেক। আমি দুটাই এতিয়া ধুনীয়াকৈ চাহ খাই লওঁ। দাসে খাইছে। ৰাজমন্দিৰ ষ্টেচনত ৰখিলে ট্ৰেইনখন। ইয়াতে খানা লওঁ। চিকেন আছে, চিকেন লৈ আহিছে 100 টকা লৈ এটা পেকেট খাওঁ। এতিয়া ৰাতি ডিনাৰ আমাৰ চিকেন হ'ব। ৰাতি ট্ৰেইনত চিকেন বিৰিয়ানী খালোঁ। খাই লৈ যাওঁ দুইটাই ধুনীয়াকৈ শুই যাম। কালি ৰাতিপুৱা আৰু এটা দিন আমাৰ কাটিব লগা আছে। পৰহি ৰাতিপুৱা যাই পাম ন? পৰহি ৰাতিপুৱাই গাই পাম ন? পৰহি ৰাতিপুৱা। গতিকে কালি দিনটো আছে বাকী। নাস্তা হ'ব খড়গপুৰত। ৰাতি ডিনাৰ চিকেন বিৰিয়ানী। কালি ৰাতিপুৱা ক'ত খাম? খড়গপুৰ। কালি খড়গপুৰত খাম ৰাতিপুৱা ব্ৰেকফাষ্ট। কাছে খাইছে চিকেন, মজা। খানা চানা খালোঁ। এতিয়া আমি ধুনীয়াকৈ লয়াৰ পাৰ্থত পৰিছে না চিট। গতিকে মই ইয়াতে শুই গ'লোঁ আৰু দাস আছে এইফালে আছে দাস। মই ইয়াতে শুলোঁ। এটা দিন পাৰ কৰিলোঁ। অহাকালি আৰু এটা দিন পাৰ কৰিব লাগিব। পৰহি ৰাতিপুৱা গৈ গুড মৰ্ণিং। এটা ৰাতি পাৰ কৰিলোঁ আৰু এটা ৰাতি আছে। বহুত ভাই চাহ তাহ খাওঁ। এয়া বালেশ্বৰ ষ্টেচন পাৰ হ'লোঁ আমি। বালেশ্বৰ ষ্টেচনত ৰখিলে অকণমান টাইম। আমি মানে দুইটাই 3 বছৰ তামিলত থাকিলোঁ। 3 বছৰ না 3 বছৰ হ'ল আৰু এতিয়া আমি আমাৰ নিজৰ জেগাত গৈ আছোঁ। সেইকাৰণে দুইটাই একেলগে আহিছোঁ আৰু
আমাৰ লগত বহুতটা আছিল, সিহঁতে বেলেগ বেলেগকৈ আহিলে, আমি দুটাই একেলগে আহিলোঁ ট্ৰেইনত। এই খড়গপুৰ ষ্টেচন আহি পালোঁ। ইয়াতে আমি লাঞ্চৰ কিবা কিবি লৈ লওঁ, লাঞ্চ কৰিম ইয়াতে। সেইখন পিছফালে দেখিছে হোটেলত লাঞ্চ কৰোঁ। আৰু আমাৰ ট্ৰেইনখন হ'ল এইখন। ইয়াতে অলপ নামিলোঁ, তলত মানুহৰ ভিৰ। এতিয়া আমাৰ লাঞ্চ টাইম হ'ল আৰম্ভ। দাসে লৈ আহিছে কণী, বিৰিয়ানী আৰু এই পেকেটত কিবা আছে, এইটো মাছ আছে, পেকেটৰ ভিতৰত মাছ আছে। দাসে লৈ আহিছে বাহিৰৰ পৰা পানী পানী একদম মাছ পিচ ডাঙৰ নেকি অলপ। মাছ আৰু কণীৰে, আৰু ৰাতি একবাৰ খাব লাগিব, তাৰপিছত ৰাতিপুৱা আমি গৈ পাম বঙাইগাঁও। মাছেৰে দুপৰীয়া সাজ আজি মাৰি দিওঁ মই আৰু দাস একেলগে। আছিল আমি ৰাতিপুৱা 5টা বজাত, আৰু এতিয়া 8টা বাজিলে আমি কোকৰাঝাৰ পাইছোঁ। আৰু এটা ষ্টেচন যাব আছে, মানে 3 ঘণ্টাতকৈও বেছি লেট হ'ব ট্ৰেইন। গতিকে আৰু কি কৰিব, উপায় নাই, 3 ঘণ্টা লেট হ'ল। এইখিনি সময়ত ঘৰ গৈ পালোঁ হয়, কিন্তু এতিয়া আমি বঙাইগাঁও পোৱা নাই। বঙাইগাঁও গৈ পোৱাৰ পিছত আমি ট্ৰেইন নাপাম, ডাইৰেক্ট যাব লাগিব বাছত। এটা বেগ, 2টা, 3টা, আৰু তলৰ আছে এইটো 4টা, 6টা, 7টা বেগ। আহি পালোঁ আমি বঙাইগাঁও। দাস লৈ লওঁ এইটো দি ট্ৰেইনখন ৰখাই নাই। আমাৰ দাস নামিলে, ট্ৰেইনখন ৰখাই নাই, দাস নামি গ'ল। বহুত দিনৰ মূৰত লগ পালোঁ। তুমি ক'ত? এনেকৈ ভবা নাছিলো হৈ যাব বুলি কিবা এটা। ট্ৰেইনিং চেণ্টাৰৰ লগ পালোঁ একেলগে বন্ধু, একেলগে একে ট্ৰেইনত আহিছিলে। আমি নামিলোঁ বঙাইগাঁৱত। ক'ত যাবা তুমি? যাম গুৱাহাটী। গুৱাহাটী পাক ভাল হেৰিত লগ পালোঁ। লগ পাম বুলি ভাবা লগ পোৱা নাই। ঠিকে আছে, সংযোগ সঁচাকে দেই। ট্ৰেইনিং চেণ্টাৰত গোটেইবিলাক আহি আছে, চিনিয়ৰ আছিলে, এই নামি আছে পুৰা পাৰ্টি। আমাৰ লোক পাৰ্টনাৰ আমি। ধুনীয়া ইয়াতে আছিলে আমাৰ ৰুমত, আছিলে বি কোম্পানীত, আছিলে চি কোম্পানীত। একেলগতে ট্ৰেইনিং কৰা, একেলগে ট্ৰেইনিং কৰা, গমেই পোৱা নাই। ইয়াতে লগ পালোঁ ৰিংকিতা, অংশিতা, এই যোৱা চব কেইটাই বাই 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 বাই। ট্ৰেইনিং চেণ্টাৰত বন্ধু লগ পালোঁ ইয়াতে লাষ্টত নমাৰ সময়ত, আৰু ট্ৰেইন গ'ল আৰু আমি বঙাইগাঁৱত নামিলোঁ। এতিয়া আমি প্ৰায় 9 মাহ একেলগে আছিলোঁ। তাৰপিছত আমি বেলেগ বেলেগ জেগাত পোষ্টিং গুচি গ'লোঁ, আৰু প্ৰায় 12 বছৰৰ মূৰত লগ পালোঁ ইয়াতে। হঠাতে লগ পালোঁ আৰু ভবা নাছিলোঁ লগ পাম বুলি। একেখন ট্ৰেইনতে আহিলোঁ ইমান জেগা, কিন্তু গমেই পোৱা নাছিলোঁ। যেতিয়া নামিলোঁ এতিয়া আমি ইয়াতে হঠাতে দেখা পালোঁ। গতিকে ভালে লাগিল, কিন্তু ট্ৰেইনত লগ পালে আৰু বেছি কথা পাতিব পাৰিলোঁ। এইখিনি আহিব। এই টেম্পুত বহিছোঁ, টেম্পু ষ্টাৰ্ট দিব এতিয়া। মাছ
ষ্টেণ্ডলৈকে যাম আমি বাছ ষ্টেণ্ডৰ পৰা বাছ ল'ম ডাইৰেক্ট কি বাছ ষ্টেণ্ড আৰু কি নাম চাপাগুৰি হাইৱেত নামি তাৰ পৰা বাছ ল'ম ডাইৰেক্ট ফাইনেলি আহি ঘৰ পাই গ'লোঁ আৰু বাবু এইটো আমাৰ বাবু আৰু এইটো আমাৰ মাদাৰ সেই মাদাৰ কি বনাইছ এতিয়া মোক লগি চাহ আছিল ভিডিঅ'টো আপোনালোকে চাই কেনে পালে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব গতিকে এতিয়া মই গা ধুব যাওঁ বাই বাই